লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আজি যিখন চিঠি পঢ়িব ওলাইছো সেই চিঠিখন পঠিয়াইছে স্মৃতি ৰেখা ডেকাই তেওঁ নিজৰ ষ্টৰীৰ নাম দিছে মোৰ হৃদয়ৰ মুৰহি যোৱা হাসনাহানা তুমি সাহক আজি শুনো স্মৃতিৰ লাভ ষ্টৰী পাইবা মই মোৰ লাভ ষ্টৰীটিৰ নাম দিব বিচাৰিছো মোৰ হৃদয়ৰ মুৰহি যোৱা হাসনাহানা তুমি পাইবা মই মোৰ লাভ ষ্টৰীৰ বাবে 4 বছৰ পিছুৱাই যাব লাগিব মোৰ নাম স্মৃতি ৰেখা ডেকা মোৰ ঘৰ দৰং জিলাৰ দেওমৰ নৈত বৰ্তমান মই বিএ 4th সেমিষ্টাৰত পঢ়ি আছো মোৰ বয়ফ্ৰেণ্ডৰ নাম ৰাজু তাৰ ঘৰ সিপাঝাৰত পাহিবা যদিও আমি একেখন কলেজতে পঢ়িছিলো মই তাক এদিনো মতা নাছিলো আমি একেটা বেটছৰে আছিলো এদিন ক্লাছ কৰি থাকোতে হি মোৰ ফালে চাই মোক চশমাজোৰ খুলিবলৈ চকুৰে ইংগিত দিছিল পাহিবা মোৰ চকুৰ প্ৰব্লেম থকা বাবে মই চশমা পিন্ধিছিলো মই তাৰ কথাত গুৰুত্ব নিদি ক্লাছত মন দিলো সাৰে হি মোক ইংগিত দিয়া দেখা পাই তাক বহুত গালি দিলে পাহিবা সেদিনা হি মোৰ আগত বহুত লাজ পালে ক্লাছ শেষ হোৱাৰ পিছত মই তাক তাৰ নামটো সুধিলো হি লাহেকৈ ৰাজু বুলি কৈ মোৰ কাষৰ পৰা আঁতৰি গ'ল পাহিবা তাক মই ক্লাছত সদায় চাওঁ আৰু দেখা নাপালে মোৰ মনটো সেদিনা বহুত বেয়া লাগে পাহিবাই তেওঁ লিখিছে এয়াই চাগে ভাল পোৱা কেইদিনমান যোৱাৰ পাছত আজি আমি শুনি আমাৰ মাজত নম্বৰ স্মৃতিৰ লাভ ষ্টৰী আমি ভাল ফ্ৰেণ্ড মোৰ হৃদয়ৰ মুৰহি যোৱা সদায় তাৰ লগত মেছেজত কথা পাতো তেতিয়া জুলাই মাহ আছিল গৰম বন্ধৰ বাবে কলেজ বন্ধ আছিল এদিন তাৰ লগত মেছেজ কৰি থাকোতে সি মেছেজত মোক ভাল পাওঁ বুলি ক'লে পাহিবা সেইদিনা মই আটাইতকৈ বেছি সুখী আছিলোঁ যিজন ল'ৰাক মই ইমান দিনে লাইক কৰি আছিলোঁ সেইজন ল'ৰাই মোক আগতে প্ৰপ'জ দিলে পাহিবা যদিও মই তাক লাইক কৰিছিলোঁ সেই কথা মই তাক জানিব দিয়া নাছিলোঁ মেছেজৰ ৰিপ্লাইত মই অলপ সময় দিয়া বুলি কৈছিলোঁ কাৰণ মই তাৰ বিষয়ে তেতিয়ালৈকে বিশেষ নাজানিছিলোঁ কলেজ খুলিলে 2 আগষ্টৰ দিনা কলেজত ফ্ৰেণ্ডৰ পৰা জানিব পাৰিলোঁ যে সি আমাৰ কলেজৰে আন এগৰাকী ছোৱালীক ভাল পাইছিল পাহিবা সেইদিনা মোৰ মূৰৰ ওপৰত সৰগ ভাগি পৰাৰ দৰে লাগিছিল তাৰ প্ৰতি মোৰ ভালপোৱা থকাৰ বাবে হয়তো মই তাক বেলেগৰ হ'ব দিব পৰা নাছিলোঁ তাৰ সকলো কথা জানিও মই 8 আগষ্ট 2017 চনত তাৰ প্ৰপ'জেল একচেপ্ট কৰিলোঁ পাহিবা মোক ভাল পোৱাৰ আগতেও সি আৰু দুজনী ছোৱালীক ভাল পাইছিল অতীতক পাহৰি আমি নতুনকৈ আমাৰ জীৱনটো আৰম্ভ কৰিছিলোঁ পাহিবা মোৰ বহুত কেয়াৰ লৈছিল সি আৰু ময়ো তাৰ প্ৰথম কেইদিনমান আমাৰ ৰিলেশ্যন ভালদৰেই পাৰ হ'ল আমাৰ HS ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম চলি আছিল সি আৰু মই একেখন বেঞ্চতেই পঢ়িছিলোঁ সেইদিনাও পাহিবা সি মোৰ ফালে চাই আছিল সেইবাবে তাক সেইদিনা আমাৰ ইংলিছৰ মেমে গালিও পাৰিছিল আগলৈ তেওঁ লিখিছে পাহিবা সেইদিনা এক্সাম শেষ হোৱাৰ পিছত সি মোৰ লগত কথা পাতিলে আমি আধা ঘণ্টামান সময় কথা পাতিলোঁ সেইদিনা সি মোক কৈছিলে যে সেই ছোৱালীজনীয়ে তাক আকৌ ভাল পাব বিচাৰিছে মানে তাৰ এক্সে আৰু সি মোৰ পৰা পাৰ্মিশ্যন বিচাৰিছে ভাল পাবলৈ সি মোক এইটো কৈছে যে সি হেনো তাইক সঁচাকৈ ভাল নাপায় বাছ ৰিভেঞ্জৰ কাৰণে প্ৰতিশোধৰ বাবে ভাল পাম বুলি কৈছে মই তাৰ কথা নীৰৱ হৈ শুনি ৰৈছিলোঁ পাহিবা মোৰ সেইদিনা এনেকুৱা অনুভৱ হৈছিল মই প্ৰকাশ কৰিব নোৱাৰিম আপোনাক মনলৈ ভাৱ আহিছিল যে মই ভাল পোৱা ল'ৰাজন এইজনেই নে সেইদিনা তাৰ কাষৰ পৰা মই নিমাত হৈ গুচি আহিলোঁ পাহিবা হেৰুৱাৰ ভয়ে মোক বাৰুকৈয়ে জুৰুলা কৰিছিল মই সেইদিনা তাক ফোন কৰি ক'লোঁ যে সি মোক আৰু তাইৰ মাজত কাক চুজ কৰিব এজনক চুজ কৰক সি একো নেমাতি ফোনটোৱে কাটি দিলে পাহিবা লাহে লাহে সকলোবোৰ আগৰ দৰেই হ'ল মোৰ কথা সি ৰাখিলে সি তাইৰ ওচৰলৈ উভতি নগ'ল তেনেকৈয়ে আমাৰ 1 year কমপ্লিট হ'ল মোৰ ঘৰতো গম পাইছিল আমাৰ সম্পৰ্কৰ কথা যদিও ঘৰৰ মানুহে প্ৰথমে মানি লোৱা নাছিলে পিছলৈ মোৰ সুখৰ বাবে মানি লৈছিল পাহিবা আমি HS ছেকেণ্ড ইয়াৰ পালোঁ তাৰ আৰ্থিক অৱস্থা বহুত ভাল নাছিল সেইবাবে প্ৰায়ে মই তাক বেলেঞ্চ ভৰাই দিছিলোঁ আৰু আমি একেটা বেটছৰে হোৱা বাবে কলেজত ছাৰসকলে কৰিব দিয়া হোমৱৰ্ক আৰু নোটছবোৰো ময়ে তাক লিখি দিছিলোঁ তাক মোৰ পৰা কিতাপ বহি এইবোৰ পঢ়িবলৈ দিছিলোঁ সি পঢ়াত ভাল আছিল বাবে মই তাক পঢ়াত ফ'কাছ কৰিবলৈ কৈছিলোঁ পাহিবা আমাৰ মাজত সদায় সৰু সৰু কথাক লৈ কাজিয়া হৈছিল তাৰ বহুত খং পাহিবা তাৰ খং উঠিলে মই সদায় মনে মনে থাকোঁ পাহিবা মই তাক নিজতকৈও বেছি ভাল পাইছিলোঁ কিন্তু সি মোৰ লগত বহুত বেছি কাজিয়া কৰে আনকি আমাৰ কাজিয়াৰ কথা মোৰ কলেজৰ ফ্ৰেণ্ড আৰু টিউশ্যনৰ মেমেও গম পাইছিল মোক মোৰ ফ্ৰেণ্ডবোৰে বহুত বুজাইছিল তাক ব্ৰেকআপ দিবলৈ আনকি মোক টিউশ্যনৰ মেমেও তেওঁৰ ৰুমলৈ মাতি নি আমাৰ সম্পৰ্কটো শেষ কৰিবলৈ কৈছিল সকলোৱে হয়তো মোৰ ভালটোৱে বিচাৰিছিল
কিন্তু পাহিবা মই তাক এৰাৰ কথা ভাবিবই পৰা নাছিলোঁ যাক নিজতকৈ 1000 গুণ বেছি ভাল পাইছিলোঁ সেইজনক এৰি থকাৰ কথা কল্পনাও কৰিব পৰা নাছিলোঁ তাৰ প্ৰতি থকা ভালপোৱাবোৰ মোৰ বান্ধৱীবোৰে হয়তো উপলব্ধি কৰিব পাৰিছিল সেইবাবেই চাগে সিহঁতে মোক দিয়া কষ্টবোৰ সহ্য কৰিব পৰা নাছিল তেওঁ লিখিছে পাহিবা তাৰ মই প্ৰতিটো কথাই মানিছিলোঁ সি মোক ঘৰৰ পৰা বাহিৰত ফুৰিব যাব নিদিয়ে ওচৰতে বৰ্মা বৰদেউতাৰ ঘৰ তালৈও যাব নিদিয়ে কলেজত এজন ল'ৰাকো মাতিব নিদিয়ে পাহিবা মই মোৰ ফ্ৰীডম হেৰুৱাই পেলাইছিলোঁ মই তাৰ প্ৰেমত ইমানেই অন্ধ হৈ গৈছিলোঁ যে মই নিজক চিনিবলৈ পাহৰি গৈছিলোঁ সি বহুত সন্দেহ কৰিছিল পাহিবা মই সকলো নীৰৱে মানি লৈছিলোঁ তাক হেৰুৱাৰ ভয়ত সি কেইবাবাৰো আমাৰ ঘৰলৈ আহিছিল মোৰ মা দেউতাই তাক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল ঘৰত ভাল বস্তু বনালে তাৰ বাবে মায়ে দি পঠিয়াইছিল সিও মোক বহুত ভাল পাইছিল পাহিবা আমাৰ এইচএছ এক্সাম ওচৰ চাপি আহিছিল সেইবাবে মই তাক কৈছিলোঁ যে তুমিও ভালদৰে পঢ়া ময়ো পঢ়োঁ এক্সাম ওচৰ চপাৰ বাবে কলেজো যাব লগা হোৱা নাছিল দিনটোৰ বেছি সময়খিনিয়ে সি ফোনটো লগাই থৈছিল যদিও কথা পাতিব নোৱাৰোঁ মা দেউতা থকাৰ বাবে সি ফোনটো এনেই লগাই থৈ দিয়ে মই পঢ়াত একেবাৰেই ফ'কাছ কৰিব পৰা নাছিলোঁ মই তাক কিবা এটা ক'লেই সি মোক এৰি যোৱাৰ কথা কৈছিল ৰাতি যেতিয়া সি শুই যায় তেতিয়া মই পঢ়িছিলোঁ কাৰণ মই পঢ়াতকৈ বেছি তাক ইম্পৰ্টেঞ্চ দিছিলোঁ পাহিবা এইচএছ এক্সাম লৈ এমাহ থাকোঁতে সি এটা স্মাৰ্টফোন কিনিলে মোৰ তেতিয়া স্মাৰ্টফোন নাছিল সৰু মোবাইল এটা আছিল এনেকৈ আমি কথা পাতিছিলোঁ পাহিবা লাহে লাহে সি মোক ইগন'ৰ কৰিবলৈ ধৰিলে ময়ো ভাবিছিলোঁ নতুনকৈ মোবাইল লোৱাৰ বাবে হয়তো সি মোবাইলত কিবা চাই থাকে আমাৰ 16 ফেব্ৰুৱাৰীত এইচএছ এক্সাম আৰম্ভ হ'ল তাৰ 2 মাহ পিছত ৰিজাল্টটো দিলে মই ফাৰ্ষ্ট ডিভিজনত 3টা বিষয়ত লেটাৰ পালোঁ আৰু সি ছেকেণ্ড ডিভিজন পালে আকৌ আমি দুয়ো একেখন কলেজতে এডমিশ্যন লোৱাৰ সিদ্ধান্ত ল'লোঁ পাহিবা এই সিদ্ধান্তটো মই তাক ভাল পাইছিলোঁ বাবেই লৈছিলোঁ আমি দেওমৰনৈত ডিগ্ৰী কলেজত BEd এডমিশ্যন ল'লোঁ মই জিঅ'গ্ৰাফীত অনাৰ্ছ ল'লোঁ আৰু সি পাছ কোৰ্চ পঢ়িলে সুখ আৰু দুখৰ মাজেৰে আমাৰ ভালপোৱাৰ মধুৰ সময়বোৰ পাৰ হৈ আছিল আগলৈ তেওঁ লিখিছে পাহিবা তাৰ মোবাইলটো এদিন মই অলপ সময়ৰ কাৰণে কলেজত চাবলৈ আনিছিলোঁ মই তাৰ মোবাইলত ফেচবুক চাই থাকোঁতে মেছেঞ্জাৰত এটা মেছেজ আহিছিল আৰু মেছেঞ্জাৰটো খুলি দেখিলোঁ ফেচবুকত এজনী ছোৱালীৰ লগত কৰা মেছেজবোৰ পাহিবা সেইদিনা মই তাক সেইবোৰ একোৱেই নুসুধিলোঁ কাৰণ মই জানিছিলোঁ ছোৱালীজনীৰ কথা সুধিলে আকৌ কাজিয়া হ'ব তেনেকৈ কেইদিনমান যোৱাৰ পাছত মোক সি এভইড কৰিব ল'লে ভালদৰে মেছেজো নকৰে কথাও নাপাতে মই ফোন কৰিলেও ৱেইটিং থাকে সুধিলে কয় ফ্ৰেণ্ডৰ লগত ৱেইটিঙত থকা বুলি কলেজতো ভালদৰে কথা নাপাতে ফ্ৰেণ্ড কেইজনীমানৰ পৰা জানিব পাৰিছিলোঁ যে মই ক্লাছত থাকিলে সি ফোনত বেলেগৰ লগত কথা পাতি থাকে পাহিবা হয়তো মোৰ দুৰ্বলতাৰ সুযোগ লৈ সি বেলেগৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল সি জানিছিল যে মই কেতিয়াও তাক এৰি নিদিওঁ সেইবাবে হয়তো সি মোৰ লগত তেনেকুৱা কৰিব সুবিধা পাইছিল এদিন কলেজৰ বাৰান্দাত বহি সি মোবাইল পিটিকি আছিল ফ্ৰেণ্ডৰ লগত পাহিবা মই যে তাৰ ওচৰলৈ গৈছিলোঁ সি গম পোৱা নাছিল মই তাৰ হাতৰ পৰা মোবাইলটো কাঢ়ি আনিলোঁ আৰু তাৰ হোৱাটছএপটো খুলিলোঁ তাত সেই ছোৱালীজনীৰ লগত কৰা মেছেজ আৰু ভিডিঅ' কলবোৰ দেখিলোঁ তাইৰ ঘৰ লখিমপুৰত মই তাৰ পৰা সেইদিনা সি গম নোপোৱাকৈ তাইৰ নম্বৰটো আনিলোঁ আৰু ঘৰ আহি মই তাইক ফোন কৰিলোঁ তাইৰ লগত ফোনত কথা পাতি মই এইটো গম পালোঁ যে তাইৰ লগত সি ৰিলেশ্যনশ্বিপত সোমাই পৰিছে সিহঁতৰ ৰিলেশ্যনশ্বিপ এমাহ হৈছে মই কোন সোধাত মই তাক ক'লোঁ যে মই ৰাজুৰ গাৰ্লফ্ৰেণ্ড আৰু আমাৰ ৰিলেশ্যনশ্বিপ 2 years হৈছে আমাৰ মাজত কাজিয়া হ'ব ধৰিলে পাহিবা তাই জানিছিল যে সি মোৰ লগত ৰিলেশ্যনশ্বিপত আছে এনেকৈ আমি 20-25 মিনিটমান সময় কথা পাতিলোঁ 11 ছেপ্টেম্বৰ 2019 মোক এটা ঘৰৰ পৰা স্মাৰ্টফোন দিলে মই স্মাৰ্টফোন ইউজ কৰিব নাজানিছিলোঁ বাবে সিয়ে কলেজত মোক সেইবোৰ শিকাই দিছিল হোৱাটছএপ গ্ৰুপ আৰু ফেচবুক সি এইবোৰ মোক ইউজ কৰিবলৈ দিয়া নাছিল হ'লেও এদিন মই হোৱাটছএপটো সি গম নোপোৱাকৈ খুলিলোঁ পিছত সি গম পালে আৰু মোক ক'লে হোৱাটছএপৰ ডিপি তাৰ ফটো ৰাখিবলৈ ময়ো ৰাখিলোঁ পাহিবা সি সকলো সময়তে অনলাইন থাকে মই তাক সুধিলে ওলোটা সি মোক কয় তুমি অনলাইন আছা কাৰণে মোক দেখিছা তেওঁ লিখিছে সেইদিনা পূজা আছিল ৰাতি মই পূজা চাবলৈ গৈছিলোঁ ওচৰৰ খুৰী কেইজনীৰ লগত সিও আহিছিল তাৰ মোমায়েকৰ ঘৰ ইয়াতে আছিল বাবে সি ৰাতি মোমায়েকৰ ঘৰতে আছিল পাহিবা সেইদিনা সি মোৰ ফোনটো চালে আৰু মোৰ হোৱাটছএপত এটা আননোন নম্বৰ পাই সি মোক মানুহৰ আগতেই বহুত বেয়াকৈ ক'লে
আৰু সেই নম্বৰটোত এটা মেছেজ দিলে কোন হয় বুলি পাহিবা সেই নম্বৰটো মোৰ ভাগিনৰ মোমায়েকহঁতৰ সম্পৰ্কীয় ল'ৰা এজনৰ মোক সি FBত তাৰ নম্বৰটো দিছিল কেতিয়াবা যদি প্ৰয়োজন হয় সেই বুলিয়ে নম্বৰটো ছেভ কৰি ৰাখিছিলোঁ সেই ল'ৰাজনৰ লগত সি মোক সন্দেহ কৰিলে হয়তো পাহিবা সি এটা অজুহাত বিচাৰি আছিল মোৰ পৰা আঁতৰি যোৱাৰ পাহিবা মই লিখনিৰে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম মোৰ সেইদিনা কেনেকুৱা ফিল হৈছিল পাহিবা সেইখিনি লিখিবলৈ মই বহুত সাহস আৰু ধৈৰ্য ধৰিছোঁ দুচকুৰে অশ্ৰু নিগৰিছে পূৰ্ণিমাৰ অন্তত যেন অমাৱস্যা নামিছিল ধৰাৰ বুকুলৈ ৱেল স্মৃতি তুমি যিমানেই যি নিলিখা কিয় ভুলটো তোমাৰহে আল্টিমেটলি তুমিয়ে ইমানখিনি সাহস দিছা চ' ইয়াত তুমি যদি চিম্পেথি গেইন কৰিব বিচাৰিছা তুমি কিন্তু সেইখিনি নোপোৱা কাৰণ ইমানখিনি তোমাক ৰাজুৱে ফিল কৰাই দিছে যে তোমাক সি জীৱনত বিচৰাই নাই তুমি জাষ্ট এটা অপশ্যন আছিলা বাট ষ্টিল তুমি নিজকে ভিক্টিম কাৰ্ড প্লে কৰি এতিয়া আকৌ সেই বস্তুটোত সোমাই গৈয়ে আছা জানিও গৈ আছা বুজিও গৈ আছা দেখিও গৈ আছা তাৰপিছত আকৌ এনেকুৱা ধৰণৰ কথা যেতিয়া তুমি লিখা যে মোৰ দুৰ্বলতা বা মোৰ উইকনেছৰ সি এডভান্টেজ লৈছে অবভিয়াছলি ল'ব কাৰণ তুমি দিছা চান্সটো আগলৈ তেওঁ লিখিছে পাহিবা মোৰ মাহটো ঠিক মনত নাই তাৰিখটো আছিল 27 সেইদিনা আমাৰ কলেজত ইলেকশ্যন আছিল ৰাজুৰ মোমায়েকৰ ল'ৰাজনে ইলেকশ্যন খেলিছিল সেইদিনা ৰাজুৰ সৈতে বহুত কথা পাতিলোঁ আৰু তাৰ লগৰজনো আমাৰ কাষত বহি আমাৰ কথাত ভাগ লৈছিল সি বহুত ভাল আছিল পাহিবা আমাৰ মাজত কেতিয়াবা কিবা কাজিয়া হ'লে সিয়েই ঠিক কৰি দিছিল ৰাজুৰ মোমায়েকৰ ল'ৰাজনে ইলেকশ্যন খেলা বাবে সিহঁত সেইদিনা মোমায়েকৰ ঘৰতে আছিল ৰাতি ইলেকশ্যনত জয়ী হোৱাৰ কেইজনৰ লগত কলেজৰ ইউনিয়ন বডিৰ ল'ৰাবোৰ গৈছিল সি আৰু তাৰ ফ্ৰেণ্ডজনো গৈছিল তাত মোক সি ৰাতি যোৱাৰ আগতে ফোন কৰি ক'লে যে সিহঁত হেনো দলংঘাট যাব ময়ো হ'ব বুলি কৈ ফোনটো কাটি দিলোঁ পাহিবা পুৱা 3:30 বজাত মোৰ লগৰজনীয়ে ফোন কৰি সুধিলে যে ৰাজুহঁত ইলেকশ্যন পাৰ্টিত গৈছিল নেকি মই বুলি কোৱাত মোক এইটো ইনফৰ্ম কৰিলে যে সিহঁতৰ গাড়ীখনৰ এক্সিডেণ্ট হৈছে আৰু ৰাজুৰ লগৰজন ঢুকাইছে মই বিশেষ গম পোৱা নাই কি হ'ল মই বহুতবাৰ ৰাজুক ফোন কৰিছোঁ কিন্তু সি ফোনটো ৰিচিভ কৰা নাছিল 1 ঘণ্টামান মই কলেই কৰি থাকিলোঁ উপায় নাপাই মই তাৰ লগৰজনক ফোন কৰিলোঁ লগৰজনে প্ৰথমতে ফোনটো ৰিচিভ কৰা নাছিলে তাৰপিছত ৰিচিভ কৰিলে মই গোটেইখিনি কথা জনালোঁ আৰু তাক ৰাজুক ফোন কৰিবলৈ ক'লোঁ সি ৰাজুক ফোন কৰিলে কিন্তু ৰাজুৱে তাৰ ফোনো ৰিচিভ কৰা নাছিল মই বহুত বেছি ভয় খাইছিলোঁ অৱশেষত ৰাজুৰ ফোনৰ পৰা মোলৈ ফোন আহিলে মই ফোনটো ৰিচিভ কৰি গম পালোঁ যে সি শুই আছিল ৰাতি টোপনি ক্ষতি হোৱাৰ বাবে ঘৰলৈ আহি শুই আছিল মই সেইদিনা ইমান কান্দিলোঁ পাহিবা তাক চিৰজীৱনৰ বাবে হেৰুৱা বুলি মই আপোনাক বুজাব নোৱাৰিম মই গোটেইখিনি কথা তাক ক'লোঁ সিও সেইদিনা বহুত কান্দিলে মই সান্তনা দিবলৈ একো ভাষাই বিচাৰি পোৱা নাছিলোঁ মই ইলেকশ্যনৰ দিনা সিহঁতক ঘৰলৈ যাব কিমান কাবৌ কৰিছিলোঁ পাহিবা কিন্তু মোৰ কথা নুশুনিলে তাৰ লগৰজন ঢুকাইছিল বাবে সি বহুত দুখ পালে আৰু সি বহুত কান্দিলে দাতাই দিলে বিধাতাই নিদিয়ে যে সেইটোৱে হ'ল মই মানা কৰিছিলোঁ সিহঁতক কিন্তু সিহঁত বহুত আকুৰগুজ আছিলে আৰু সেই এক্সিডেণ্টত ৰাজুৱে নিজৰ লগৰজনক হেৰুৱালে পাহিবা তেনেকৈ সময়বোৰ পাৰ হ'ব ধৰিলে চ' আগলৈ কি হয় আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে আগলৈ তেওঁ লিখিছে আকৌ সি আগৰ দৰেই হৈ পৰিল পাহিবা সেই ছোৱালীজনীৰ লগত হয়তো তাৰ সম্পৰ্ক তেতিয়াও চলি আছে হোৱাটছএপ ফোন সকলোতে তাইৰ সৈতে বিজি থাকে কিন্তু সি মোক মিছা কৈ থাকে লগৰ সৈতে বিজি থকা বুলি সকলো কথা জনাৰ পিছত নাজানো মোৰ কি হ'ল মই ইমানেই ভাগি পৰিলোঁ যে মোক মেডিকেলত ভৰ্তি কৰিবলগীয়া হ'ল সি মোৰ অসুখৰ কথা গম পাই ঘৰলৈ আহিছিল মোৰ খবৰ ল'ব সেইদিনা পাহিবা মই তাক মোৰ হৃদয়ত তাৰ প্ৰতি থকা মৰমবোৰ দেখুৱাই দিবলৈ মন গৈছিল চিৰদিনৰ বাবে তাক নিজৰ কৰাৰ হেঁপাহ জাগি উঠিছিল কিন্তু মোৰ ধুন মোৰ হৈ থকা নাছিল সি তেতিয়া বেলেগৰ হৈ পৰিছিল সেইদিনা সিও কান্দিছিল আৰু মই তাৰ চকু পানী মুচি দিছিলোঁ সেইদিনা মই তাৰ কোলাত মূৰটো থৈ শুইছিলোঁ শেষবাৰৰ বাবে বা মোৰ ভুল ক'ত আছিল আজিও মই বুজি নাপালোঁ যদি মোক সি এবাৰ ভুলটো আঙুলিয়াই দিলেহেঁতেন হয়তো আজি মই কষ্ট পাব লগা নহ'লহেঁতেন 22 অক্টোবৰ 2019 সেইদিনা ৰাতি সি মোৰ জীৱনৰ পৰা আঁতৰি গ'ল পাহিবা মই তাক হেজাৰ চেষ্টা কৰিও ৰখাব নোৱাৰিলোঁ পাহিবা আপোনাৰ এই অনুষ্ঠানটিৰ জৰিয়তে মই তাক ইয়াকে ক'ব খোজোঁ যে
সি যাতে মোক প্ৰতাৰণা কৰাৰ দৰে আন কাৰোবাক নকৰে মোক দেখুওৱা সপোনবোৰ মোক কৰা প্ৰতিশ্ৰুতিবোৰৰ দৰে যাতে সি আন এজনী ছোৱালীৰ সৈতে নকৰে কাৰণ সঁচা প্ৰেম কৰা জনেহে জানে হেৰুৱাৰ বেদনা কি যাক পাই সি মোক এৰিলে তাইকো যাতে বেলেগ এজনী পাই এৰি নিদিয়ে সদায় যাতে সিহঁত সুখী হয় সি যাতে সদায় আগৰ দৰে হাঁহি থাকে কাৰণ তাৰ হাঁহিটো মোৰ খুবেই প্ৰিয় পাহিবা শেষত তাক এইটোৱে কওঁ ধুমটোৰ অবিহনে মোৰ বহুত কষ্ট হৈছে আজিকালি আপোনবোৰকো বিশ্বাস কৰিবলৈ ভয় হয় কিজানি তোৰ দৰে আপোন মানুহবোৰ আঁতৰি যায় তোৰ লগত ৰচা সপোনবোৰ সদায় বুকুত সযতনে সাঁচি ৰাখিম তই সদায় সুখী হৈ থাকিবি দেই পাহিবা তুমি আমাক এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ পাহিবা ময়ো মোৰ লাভ ষ্টৰিটো তোমাৰ কণ্ঠত শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰ'ম শেষত এই অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনাৰে এটি তোমাৰ ভণ্টি স্মৃতি